মঞ্জিত ব্লগৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'ৰ বাবে আকৌ যাত্ৰা কৰিব লৈছোঁ। যাত্ৰা সদায় ৰোমাঞ্চকৰ হয়। আজিও আকৌ এটা ৰোমাঞ্চকৰ যাত্ৰা। আজি আমাৰ যাত্ৰা পশ্চিম কাৰ্বি আংলঙলৈ। আজি আপোনালোকক পশ্চিম কাৰ্বি আংলঙৰ এখন ইক' টুৰিজিম পাৰ্ক দেখাম। তেতিয়াহ'লে আহকচোন আমি এই ইক' টুৰিজিম পাৰ্কখনলৈ আগুৱাই যাওঁ। মই আহি উপস্থিত হৈছোঁহি ইক' পাৰ্কৰ মূল প্ৰৱেশদ্বাৰত আৰু এতিয়া মই ইক' পাৰ্কৰ ভিতৰলৈ সোমাই যাওঁ। তেতিয়াহ'লে আহকচোন আমি ইক' পাৰ্কখন এবাৰ চাই আহোঁগৈ। মই আহি ইক' পাৰ্কখনত উপস্থিত হ'লোহি। পাহাৰৰ ওপৰত এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই ইক' পাৰ্কখন অৱস্থিত। আপোনালোকে যদি কেতিয়াবা এই ইক' পাৰ্কখনলৈ আহে, প্ৰকৃতিৰ যি সুন্দৰ নিভাঁজ পৰিৱেশ, সেই পৰিৱেশটো ইয়াত উপভোগ কৰিব পাৰিব। ইক' পাৰ্কখনৰ ভিতৰত কি আছে ময়ো নাজানো। তেতিয়াহ'লে আহকচোন আমি গৈ পেলাই ইক' পাৰ্কখনৰ ভিতৰত কি আছে এবাৰ ভালকৈ চাই লওঁ। প্ৰকৃতি সঁচাই বিনন্দীয়া আৰু প্ৰকৃতিৰ যি বিনন্দীয়া ৰূপ, সেই ৰূপ ইয়াত দেখিবলৈ পোৱা যায়। এই ইক' পাৰ্কখন ইমানেই ধুনীয়া, আপোনালোকে যদি ইয়ালৈ এবাৰ আহে, ইয়াৰ যি অপূৰ্ব সৌন্দৰ্য, সেই সৌন্দৰ্য উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহকচোন কেমেৰাৰ লেন্সতে আমি ইয়াৰ অপূৰ্ব সৌন্দৰ্য এবাৰ চাই লওঁ। মই বৰ্তমান পাহাৰতে আছোঁ নে ভৈয়ামতে আছোঁ অনুভৱ কৰিব পৰা নাই। পাহাৰ আৰু ভৈয়ামৰ এক সংমিশ্ৰণ বুলি ক'ব পাৰি। ইয়াত এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, এক মনোমোহা প্ৰাকৃতিক পৰিৱেশ, য'ত চালে চকু ৰৈ যোৱা পৰিৱেশ। এবাৰ যদি ইয়ালৈ আহে, এবাৰ যদি এই প্ৰাকৃতিক পৰিৱেশটোৰ যি মধুৰতা, সেই মধুৰতা উপভোগ কৰে, আপুনিও আনন্দত আত্মহাৰা হৈ পৰিব। মই আপোনালোকক কোৱা ইক' টুৰিজম পাৰ্ক এইখনেই, আৰলংকুন্দু ইক' টুৰিজম পাৰ্ক, য'ত এবাৰ আহিলে আপোনালোকৰ আহি থাকিবলৈ মন যাব। আহকচোন আমি এই ইক' টুৰিজম পাৰ্কখনৰ বাকী অংশখিনি এবাৰ চাই লওঁ। ছেভ আৱাৰ আৰলংকুন্দু। আপোনালোকে যদি ইয়াত পিকনিক খাবলৈও আহে, তেতিয়াহ'লে আপোনালোকে আৰলংকুন্দুক ৰক্ষা কৰিব লাগিব। এখেতসকলে ইয়াকে এবাৰ ক'ব বিচাৰিছে। পশ্চিম কাৰ্বি আংলং সঁচাই প্ৰাকৃতিক সম্পদত চহকী। এই আৰলংকুন্দুৱে যেন তাকে আকৌ এবাৰ প্ৰমাণ কৰি দিছে।
এই ইক' টুৰিজিম পাৰ্কখনৰ অন্যতম আকৰ্ষণ এই মোৰ পিছফালে থকা দলংখনতে গ'লে আমি চাব পাৰিম। তেতিয়াহ'লে আহকচোন আমি এই অন্যতম আকৰ্ষণক এবাৰ চাই লওঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এবাৰ এই ইক' টুৰিজিম পাৰ্কখনলৈ আহি প্ৰকৃতিৰ যি নিৰ্মলতা, প্ৰকৃতিৰ যি মধুৰতা, সেই মধুৰতা উপভোগ কৰিব।